Hello everyone, সকলোৰে খবৰ ভাল থাকে and মই কুলদীপ ডেকা and আপোনালোকৰ মাজত আকৌ আহিব পাইছো from the smart way Guwahati and আজি আমি কৰিব ওলাইছো probability ফালৰ পৰা এটা টপিক যেটো টপিক সকলোৰে কাৰণে ইম্পৰ্টেন্ট হয় এটো যেটো কমন সেকশন হয় হেতুটাটো আপোনাৰ probability পাব ম্যাথছৰ ফালৰ পৰা আৰু যেটো জিবিলাক ষ্টুডেন্টে সায়েন্স লৈ পিনে আগবাঢ়িব বিচাৰিছে তেওঁলোকৰ কাৰণে এটো probability চেপ্টাৰটো থাকিব তাত ঠিক আছে আৰু যিসকলে সায়েন্স লত আপোনাৰ ম্যাথছ ল'ব বিচাৰিছে স্পেশালি ম্যাথছত আপোনাৰ 6টা সেকশনই আছে যৰ পৰা আপোনাৰ 50 মাৰ্কস আহিব তো যদি আপুনি ভালকে চাবলৈ যায় 6টা সেকশন 50 মাৰ্কস তাৰ মানে ডেফিনেটলি এটা চেপ্টাৰৰ পৰা খুব বেছি 8 নম্বৰ মানকে পৰিব এন্ড তাৰ মানে probability পৰা আপোনাৰ 8 নম্বৰকে পৰিব যদি আপুনি সেকশন পাৰ্ট 2 ৰ কথা কৈ আছে একচুয়ালি ঠিক আছে সেকশন সি ৰ কথা কৈছো মই যত ম্যাথছ থাকিব আপোনাৰ আৰু লগতে যিবিলাক কমন টপিক হয় কমন টপিকটো আপোনাৰ probability হুমাই আছে এন্ড সকলো ষ্টুডেন্টে কালিৰ পৰা মেছেজ কৰিছে কি probability স্যাৰ কেতিয়া কৰাব মই এটা দুটা মেছেজ পঢ়ি দিছো বাৰু probability স্যাৰ কেতিয়া হ'ব কৰিলে নেকি ভিডিওটো লিংক দিব কিবা কিবিবিলাকে মেছেজ আৰু এটা বস্তু মই কৈ দিও মই লাষ্ট আপোনাৰ ভিডিও বহুত পাবলিশ কৰিছিল আসাম হাই সেকেন্ডাৰী টেটৰ কাৰণে ফ্ৰম দি লাষ্ট 8-6 মাহ মানৰ পৰা আপোনাৰ টাইমটো মই শিডিউল কৰিছিল ভিডিও দিয়াৰ কাৰণে তো তেতিয়া হিমান ভিউজ নাছিলে কিন্তু লাষ্ট এমাহ মানৰ পৰা ইমান বেছি ভিউজ পাই আছো আসাম হাই সেকেন্ডাৰী টেটৰ ভিডিও বিলাকৰ ওপৰত সাকে এইটো মোৰ লাগিছে যে ষ্টুডেন্টে এতিয়া লকডাউনৰ পিছত পঢ়িবলৈ লৈছে হয়তো অলপমান দেৰি হল পঢ়িব ষ্টাৰ্ট কৰাটো বাট ষ্টিল আপোনালোকে পঢ়ক এতিয়াও বহুত সময় আছে আৰু কিছুমান মই কমেন্ট পঢ়ি দিছো স্যাৰ আপোনাৰ ভিডিও বহুত লম্বা হয় আচ্ছা ভিডিও লম্বা হয় সো প্ৰথম কথাটো এইটো হয় কি মই তো টিকটকৰ ভিডিও বনাব আহা নাই ইয়াতে কি 2 সেকেন্ডত কিবা এটা মই ড্যান্স কৰি পিনে গুছি যাম ইয়াৰ পৰা হয় নে তো কিবা এটা বস্তু বুজিবলৈ হলে অলপমান লম্বা সময় কাৰণে অপেক্ষা কৰিব লাগিব আৰু লগতে চাকৰিটো তুমি কিমান বছৰ কাৰণে কৰিবা 60 বছৰ কাৰণে কৰিবা হয় নাই তোমাক চৰকাৰে কয় কি 2 বছৰৰ চাকৰিটো কৰা তুমি এপ্লাই কৰিলা হয় নে নকৰিলা হয় তো চাকৰি যদি লম্বা লাগে পঢ়িব লম্বা লাগিব এনে 2 মিনিটৰ ভিডিওত তোমাৰ কাম নচলিব স্যাৰ আপুনি টেট দিব নেকি আচ্ছা মই টেট দিম নেকি মই ইঞ্জিনিয়াৰ হয় একচুয়ালি এটা মই পাঞ্জাব ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ আউট কৰা লৰা হয় তো মই একচুয়ালি ম্যাথছ পঢ়াও সো 2011 পৰা মই ম্যাথছ পঢ়াই আছো তো মই টেটৰ কাৰণে দিয়াৰ কাৰণে কৰা নাই মই তোমালোকক পঢ়াবৰ কাৰণে কৈ আছো আৰু স্যাৰ নেক্সট টপিক কি আহিব নেক্সট টপিক কি আহিব বাস আজি এটা আহিছে ন probability আহিছে তো আকৌ কৈছো বহুত ধুনিয়াকে পঢ়াম সকলোৱে কপি পেন নোটবুক সকলোবোৰ উলাই লওক ভিডিওটো অকমান লম্বা হ'ব পাৰে বাট ষ্টিল আমি সকলোবোৰ ইয়াতে কন্ডিশনবোৰ ক্যাৰি কৰিম কি কেনেকৈ আমি probability সহজভাৱে বুজিব পাৰো যাতে আপুনি লেস কোৱেশ্চনে কৰক মোৰ ফালৰ পৰা কিন্তু আপুনি যাতে কন্টেন্টটো বুজি পাই যায় হেতু বুজি পালে আপুনি এক্সামত যিকোনো বস্তু নাহে কিয় আপুনি এক্সামত ডেফিনেটলি ট্ৰাই কৰিব পাৰে তো লেট আস ষ্টাৰ্ট ফ্ৰম দি টপিক দিস ইজ কল্ড এজ probability প্ৰথমতে মই স্টাৰ্ট কৰিছো probability পৰা তোমাক কি পঢ়িব লাগিব probability পৰা তিনটা সেকশন ইম্পৰ্টেন্টলি পঢ়ি যাবা এটা হয় তোমাৰ probability কোৱেশ্চন থাকিব কইনছৰ ওপৰৰ পৰা তো হেতু পঢ়িবা দেন probability থাকিব পৰা তোমাৰ কোৱেশ্চন হ'ব পৰা কাৰ্ডছৰ ওপৰত এইটো ডেফিনেটলি পঢ়িবা আৰু probability হ'ব পৰা তোমাৰ ডাইছৰ ওপৰত তো এই তিনটা পাৰ্ট তুমি নিশ্চয় পঢ়ি পিনে যাবা probability ফালৰ পৰা ঠিক আছে এটা probability হয় কি একচুয়ালি স্যাৰ probability মানে যেটো তুমি ম্যাথমেটিক্যালি এটা আমি কও যে চান্স কিমান আছে যেনে মই যদি কও এক্সামত মই এক্সামটো দি পিনে আহিলো পাস কৰা চান্স কিমান আছে কিছুমানে কয় 50% চান্স আছে মই পাস কৰা কিছুমানে কয় 60% চান্স আছে মই পাস কৰা হে যেটো চান্স নামৰ ওয়াৰ্ডটো ইউজ কৰিছা হেতু ম্যাথমেটিক্যালি একচুয়ালি আমি probability বুলি কও মানে কিমান probability আছে তুমি এক্সামটো পাস কৰিবা বুলি তো probability উলোৱাৰ কিছুমান নিয়ম থাকিব লাগে হে নিয়মবোৰে একচুয়ালি আমাৰ এই টপিকটোৰ ভিতৰত পৰে কি এনেকুৱা ধৰণৰ probability কেতিয়া হ'ব পাৰে এনেকুৱা ধৰণৰ probability কেনেকৈ হ'ব পাৰে আৰু এইটো probability কেতিয়া ইউজ কৰিব পাৰি probability বুজাৰ কাৰণে আপুনি দুটা সৰু সৰু টাৰ্মছ বুজিব লাগিব আগতে তো এখিনি গম পালা আপোনাৰ টপিকত কি তিনটা ইম্পৰ্টেন্ট পৰিব নিশ্চয় যিমান আজি মই টপিকটোৰ ভিতৰত ক্লাস কৰাম আপুনি ঘৰত গৈ পিনে এই তিনটাৰ ওপৰত যিমান কোৱেশ্চন পায় সববোৰ ট্ৰাই কৰিব গোটেখিনি আপুনি মই বুজোৱাৰ নিচিনা গোটেবোৰ পাৰিব কৰিব কাৰণে ঠিক আছে খালি আৰম্ভণিৰ পৰা শেষলৈকে ভিডিওটো চাই থাকিব মাজতে এৰি নেটিব এতিয়া আৰম্ভণি কৰিছো মই probability বুজিবলৈ হলে দুটা টপিক বুজিব লাগিব আগতে এটা হয় আপোনাৰ random experiment এটা হয় আপোনাৰ random experiment এতিয়া স্যাৰ random experiment বুলি ক'লে কি বুজা random experiment মানে কি হয় যেতিয়া তুমি এটা বস্তু মানে টস কৰিব উলাইছা হেতু তোমাৰ এটা random experiment হ'ব পাৰে মানে তুমি জানা যে আউটকামটো কি আহিব কিন্তু তুমি আগতে ক'ব নোৱাৰা কি হ'ব পাৰে
ঠিক আছে যেনেকৈ মই বুজি ললো মই এটা কইন লৈছো মোৰ হাতত কইনটো মই এটা টস কৰিব ওলাইছো মই জানো এটোৰ আউটকাম আইদাৰ হেড আহিব বা টেল আহিব তাৰে বাহিৰে বেলেগ আহিব নোৱাৰে একো হয়নে তো হেড আহিব বা টেল আহিব কিন্তু মই আউটকামটো জানো কিন্তু মই মাজতে ক'ব নোৱাৰো যে আপোনাৰ হেড আহিব নে টেল আহিব তো হেইটো তোমাৰ বেসিক্যালি এটা ৰ্যান্ডম এক্সপেৰিমেন্ট হৈ যায় যেনেকৈ মই লুডুৰ গুটি যেতিয়া মই থাকে মই যেটা খেলিব লওঁ লুডুৰ গুটিটো তে মই জানো যে মই 1 ৰ পৰা 6 ভিতৰত কিবা এটা মই নাম্বাৰ পাম বা সংখ্যা এটা পাম কিন্তু হেইটো মই আগতে ক'ব নোৱাৰো যে মোৰ তাত এতিয়া 6 নম্বৰটোৱে পৰিব বা 2 নম্বৰটো পৰিব বা মোৰ তাত ফুট পৰিব বুলি ন আমি আগতে কৰিব নোৱাৰা কথাটো তো হেইবিলাক একচুয়ালি এক্সপেৰিমেন্টক কয় একচুয়ালি তোমাৰ ৰ্যান্ডম এক্সপেৰিমেন্ট বুলি যিবিলাকৰ তুমি জানা যে কি আহিব কিন্তু আগতীয়াকে ক'ব নোৱাৰা ঠিক আছে তো এইটো হয় আপোনাৰ ৰ্যান্ডম এক্সপেৰিমেন্ট তো মই এইটো বস্তু বুজি পালো নেক্সট তুমি বুজিব লাগিব স্যাম্পল স্পেস কি হয় স্যার স্যাম্পল স্পেস হয় তোমাৰ এটা পার্টিকুলার যেতিয়া এক্সপেৰিমেন্ট কৰিবা তাৰ টোটাল নাম্বাৰ অফ আউটকাম যেটো থাকে হেতু তোমাৰ স্যাম্পল স্পেস বুলি কয় যেনেকৈ যদি মই কিয়া কও তুমি যদি এটা কইন তোমাৰ হাতত আছে আৰু তোমাক যদি উদে স্যাম্পল স্পেস কিমানটা হয় এটা কইনৰ তামানে খুদিছে তোমাক এটা কইনৰ স্যাম্পল স্পেস কিমান হয় দুটা হয় কি হয় দুটা এটা তোমাৰ হেড হয় এটা তোমাৰ টেল হয় বুজি পাইছা সাকে স্যাম্পল স্পেস কি হয় স্যাম্পল স্পেস মানে হয় পার্টিকুলার এটা এক্সপেরিমেন্টৰ কিমান টোটাল নাম্বাৰ অফ আউটকাম থাকে হেতুকে কয় তোমাৰ স্যাম্পল স্পেস বুলি এটুক নিজৰ ভাষাতে মন ৰাখিবা নহলে এইবোৰ ওয়ার্ড যদি গম নোপোৱা তেলে এক্সামত কোৱেশ্চনটো কৰিব দিগদাৰ পাবা তো স্যাম্পল স্পেস এইটো হয় সেম কথা তোমাক যদি এটা মই ডাইসৰ কথা কও এটা স্যার ডাইসত কিমান নাম্বাৰ অফ স্যাম্পল স্পেস আছে তো তেনে হলে आंसर 6টা স্যাম্পল স্পেস আছে আমি জানো যে ডাইস কি হয় এটা লুডুৰ গুটি হয় এটা আপোনাৰ 1 2 3 4 5 6 এনেকুৱা 6টা নাম্বাৰ পৰা যিকোনো নাম্বাৰটা পৰিব পাৰে কিন্তু মই এক্স্যাক্টলি আগতে তাতে ক'ব নোৱাৰো কি মই কি পাম ঠিক আছে হৈ গল নেক্সট তোমাৰ কাৰ্ড যিবোৰ মানুহে কাৰ্ড চাৰ্ট খেলে জানে যে কাৰ্ডত তোমাৰ টোটাল নাম্বাৰ 52খন কাৰ্ড থাকে ঠিক আছে তুমি যেটা কাৰ্ডৰ পাত্তাবোৰ দিয়া এজন মানুহক তুমি জানা যে মোটাত কিবা নবা কিবা হয়তো কলা কালাৰৰ কাৰ্ড বা ৰঙা কালাৰৰ কাৰ্ড আহিব মোটাত বাট মই আগতে ক'ব নোৱাৰো কি মোটাত এক্স্যাক্টলি কোনখন কাৰ্ড আহিব বুলি ঠিক আছে তো হেইটো তোমাৰ স্যাম্পল স্পেস কিমান হ'ব কাৰ্ডৰ কাৰণে তোমাৰ হ'ব স্যাম্পল স্পেস 52খন এটা টপিকটো ইমানো ইজি নহয় কি এখিনি বস্তু বুজিলে হৈ যাব আমি তেল কি বুজিলো ৰ্যান্ডম এক্সপেৰিমেন্ট বুজিলো তাৰ মানে এনেকুৱা এটা এক্সপেৰিমেন্ট যেটো এক্সপেৰিমেন্টৰ মই ৰিজাল্ট কি হ'ব পাৰে মই জানো কিন্তু আগতে ক'ব নোৱাৰো হেতু হয় ৰ্যান্ডম এক্সপেৰিমেন্ট স্যাম্পল স্পেস কি হয় স্যাম্পল স্পেস হয় কিবা এটা এক্সপেৰিমেন্টৰ টোটাল নাম্বাৰ অফ আউটকাম কি হ'ব পাৰে হেতু তোমাৰ এখন স্যাম্পল স্পেস বুলি কয় যেনেকৈ এখন ক্ৰিকেট মেচ এখন হয় যদি স্যাম্পল স্পেস তাতে তোমাৰ তিনটা হ'ব পাৰে আইদাৰ ইন্ডিয়া জিকিব পাৰে ইন্ডিয়া হাৰিব পাৰে বা তোমাৰ মেচখন ড্ৰ হ'ব পাৰে তো তিনটা তোমাৰ স্যাম্পল স্পেস হল তাৰে কাৰণে ঠিক আছে তো স্যাম্পল স্পেস কেনেকৈ ইউজ কৰিব লাগে প্ৰবাবিলিটি ফাইন্ড কৰাৰ কাৰণে মই অলপ পিছত বুজাই দি আছো তো দুটা বস্তু মই বুজিলো এতিয়া মই বুজাব ওলাইছো প্ৰবাবিলিটি কেনেকৈ ফাইন্ড কৰিব পাৰি তাৰে ফৰ্মুলাবোৰ কি হয় একচুয়ালি তো প্ৰবাবিলিটি তোমাৰ ডিনোট কৰা যায় p ৰে আৰু নাম্বাৰ অফ এক্সপেৰিমেন্ট ডিনোট কৰা যায় p e ৰে ঠিক আছে এতিয়া মোক যদি কয় কি প্ৰবাবিলিটি কেনেকৈ ফাইন্ড কৰে প্ৰবাবিলিটি ফাইন্ড কৰাৰ কাৰণে এইটো তোমাৰ সৰু এটা লজিক্যাল ফৰ্মুলা হয় ইয়াতে তোমাৰ হয় ফেভাৰেবল কেস বুলি মই গুটেকেটা টাৰ্মস বুজাই দিম টেনশন লব নালাগে এটা মই ফেভাৰেবল কেস লিখিছো তলৰ ফালে সৰি ওপৰৰ ফালে আৰু তলৰ ফালে থাকিব তোমাৰ টোটাল নাম্বাৰ অফ আউটকাম বা আমাৰ ভাষাত ক'বলৈ গলে স্যাম্পল স্পেস এতিয়া সোয়া probability কেনেকৈ উলাই probability উলাই তোমাৰ favorable case divided by total number of outcome এতিয়া suppose মোক যদি কয় what is the probability of getting a head এটা head পোৱাৰ probability কিমান হয় যেতিয়া মই এটা coin toss কৰো যদি কোৱেশ্চন সুধিছে what is the probability of getting a head while tossing a coin তো তেনে হলে তোমাৰ आंसर কি হ'ব এতিয়া এটা কইন টস কৰাৰ লগে লগে তুমি হেড পাব লাগে হয়নে হেড পাব লাগে বা তুমি টেল পাবা এই দুটা কোন বাটাই পাবা তো হেড পোৱাৰ চান্স কিমান আছে হেড পোৱাৰ চান্স তোমাৰ দুটা বস্তু আছে গুটেখিনি মিলি পিনে তো এটা তোমাৰ হেড পোৱাৰ চান্স আছে তো মানে হেড পোৱাৰ চান্স মোৰ এটা হ'ব তো ফেভাৰেবল কেস মোৰ কিমান হ'ব এটা হ'ব তো মই এটাই ৰাখি দিছো বুজি পাইছা হেড পোৱাৰ চান্স কিমান আছে দুটা বস্তু আছে এইটো বা এইটো আছে তো হেড কোড লিখা আছে ইয়াতে লিখা আছে কেইবাৰ লিখা আছে একবাৰ লিখা আছে তো একবাৰ লিখা থাকা কাৰণে মই একবাৰ ইয়াতে দিছো টোটাল নাম্বাৰ অফ আউটকাম কি হয় মই অলৰেডি কোল দুটা আউটকাম আছে তোমাৰ আইদাৰ হেড হ'ব পাৰে বা টেল হ'ব পাৰে তো 2 হয় তো এটো 1/2 পালা বুজি পাইছা যদি কোৱেশ্চনটো খুদে তোমাৰ what is the probability of getting a head হয়নে while tossing a coin তেনে হলে এইটো তোমাৰ তাত आंसर হৈ যাব সেম কেস যদি মই এতিয়া কও what is the probability of not getting a head নোপোৱাৰ চান্স তোমাৰ কিমান হয় হেকাৰণে মই এটো e ড্যাশ দি দিছো নোপোৱাৰ চান্স দিলে তোমাক তেতিয়া হ'ব এটো আনফেভাৰেবল কেস
নোপোৱাৰ চান্স সোধাৰ লগে লগে তোমাক লাগিব কি আনফেভাৰেবল কেছ এটা প্ৰবাবিলিটি নোহোৱাৰ চান্স কিমান হয় তুমি জানা যে মানে মোৰ হেড নোহোৱাৰ চান্স একমাত্ৰ যেতিয়া মোৰ টেল আহে তেতিয়া মোৰ হেড নাহে তো টেল কেইবাৰ আহিছে টেল একবাৰ আহিছে তো আনফেভাৰেবল কেছ কেইটা আছে এটা আছে ঠিক আছে টোটাল নাম্বাৰ অফ আউটকাম কেইটা হয় টোটাল নাম্বাৰ অফ আউটকাম তোমাৰ আৰু দুটাই আছে তো আমি দেখা পালো যে পি ই ড্যাশ তো তোমাৰ হাফ আছিলে আৰু পি ইউ তোমাৰ হাফ আছিলে দেখা পালা সকে সেই কাৰণে তোমালোকৰ যখন সিলেবাস আছে তাতে তোমাৰ এনেকুৱা এটা ফৰ্মুলা লিখা আছে মনত আছে নেকি সকে কি হাউ টু এপ্লাই দিস ফৰ্মুলা এইটো হল তোমাৰ 1 এইটো ভ্যালু সদায় তোমাৰ 1 হয় মানে probability of happening a case আৰু probability of not happening a case সদায় মিলি তোমাৰ 1 দিব ঠিক আছে সদায় মিলি তোমাৰ 1 দিব এতিয়া কিছুমান আৰু ওপৰত মই কৈ দিছো কথাবিলাক সাপোজ এতিয়া সোৱা মোক যদি সেম এই কোৱেশ্চনটোত এতিয়া কইন এটা নিদি পিনে দুটা কইন দিছে সাপোজ মোক ইবাৰ দিছে দুটা কইন ইবাৰ মোক খুদিছে what is the probability of getting two heads মই দুটা হেড পোৱাৰ probability কিমান আছে ইয়াতে দুটা হেড পোৱাৰ probability কিমান আছে তুমি সোৱা দুটা কইন আছে মোৰ তাত দুটা কইন সাপোজ a নামৰ পাৰ্সনটোৱে কইনটো টস কৰোতে হেড পালে আৰু b নামৰ পাৰ্সনটো কইনটো টস কৰোতে টেল পালে ঠিক আছে নেক্সট তোমাৰ a নামৰটোৱে পালে তোমাৰ টেল পালে আৰু b টোৱে তোমাৰ হেড পালে এনেকুৱা হ'ব পাৰে বা দুইজন মানুহে তোমাৰ বলে টেলে পালে এনেকুৱা হ'ব পাৰে বা দুইজন মানুহে বলে হেড পালে এটো হ'ব পাৰে সো দুটা কইন টস কৰিলে আমি দেখিলু যে আমাৰ আউটকাম আইদাৰ হেড টেল হেড টেল বা হেড হ'ব পাৰে তো ইয়াতে স্যাম্পল স্পেস কিমান হ'ব তুমি দেখা পাইছা দুটা কইনৰ টাইমত তোমাৰ স্যাম্পল স্পেস হয় 4টা দুটা কইন টস কৰিলে তোমাৰ স্যাম্পল স্পেস হ'ব 4টা এতিয়া মোৰ কোৱেশ্চন কি দিছে what is the probability of getting two head দুটা হেড পোৱাৰ probability মোৰ কিমান আছে সোৱা দুটা হেড পোৱাৰ probability কিমানটা আছে দুটা হেড এটোটো নহব মোৰ তাত এইটো নহব দুটা হেড নাই ইয়াত দুটা হেড নাই ইয়াত দুটা হেড আছে তো মোৰ তাত কিমান হ'ব এটা চান্স আছে দুটা হেড পোৱাৰ এটা ইনস্টেন্স আছে যেটা মোৰ দুটা হেড পাম হ'ব আৰু টোটাল নাম্বাৰ অফ স্যাম্পল স্পেস কিমান আছিল তুমি জানা যে 4টা আছিল তো এনসাৰটো কি হল what is the probability of getting two heads তেনেহলে এনসাৰ হ'ব তোমাৰ 1/4 আৰু এটা বস্তু মনত ৰাখিবা probability যেটো তোমাৰ ভ্যালু হয় হেতু সদায় তোমাৰ এইটো ভিতৰত থাকে তুমি মনত ৰাখিবা probability যেটো তুমি ফাইন্ড কৰিব যাবা probability তোমাৰ ভ্যালু সদায় 0 ৰ পৰা 1 ৰ ভিতৰত থাকে 0 ৰ সমানো হ'ব পাৰে বা 1 ৰ সমানো হ'ব পাৰে এটা বহুতে ভাবিবছা 0 ৰ সমান কেতিয়া কেনো probability হয় সাপোজ মই যদি কৈছো মোৰ তাত এটা কইন আছে আৰু কইনটো তুমি যেটা মই টস কৰো কইনটো সিধা মাটিত এনেকে থাকে মানে এনেকেও নপৰে ঠিক আছে হেনেকুৱা হ'ব পাৰিব নেকি হেনেকুৱা তোমাৰ কেতিয়াও হ'ব নোৱাৰে সো হেনেকুৱা যদি কেতিয়াও হ'ব নোৱাৰে 0/2 হ'ব তো তেতিয়া তোমাৰ 0 হ'ব পাৰে বা কেতিয়াবা গুৰা ডাইস এটা মোটাৰ আছে মই জানো যে ডাইসত 1 ৰ পৰা 6 লৈকে মোটা নাম্বাৰবোৰ থাকে মোক যদি কোনবাই হুদে what is the probability of getting 7 তো probability of getting 7 তুমি গুটে দিনটো টস কৰি থাকিলো ডাইসটো তুমি 7 নম্বৰ নোপোৱা কাৰণ 7 নাম্বাৰ নাই তাতে তো তেতিয়া তোমাৰ আকৌ 0/6 হ'ব তেতিয়া গম পালা যে আকৌ তোমাৰ 0 হ'ব তো probability 0 হোৱাৰ মাৰ্জদা বহুত আছে তোমাৰ হয় 0 হ'ব পাৰে আৰু মাজত থাকিব কেতিয়া তুমি দেখা পাইছা কি সকলোবোৰ 0 পৰা 1 ৰ মাজত আছে তো এটো ভ্যালু হ'ব পাৰে নেক্সট 1 probability 1 কেতিয়া হ'ব probability 1 যদি কেতিয়া হুদে যদি মোক যদি হুদে কি what is the probability of getting either head or tail head বা tail হোৱাৰ চান্স কেতিয়া আছে তুমি জানা যে তন যেতিয়া মই কইন এটা টস কৰিম হে টস কৰিলে either head বা tail আহিব তাৰ বাহিৰে বেলেগটো একো নাহে তো মানে মোৰ head আহিলেও হ'ব tail আহিলেও হ'ব তো দুটা কেছ আছে মোৰ তাত টোটাল কেছ কিমান দুটা আছিল মোৰ তাত তো তেনে হলে 1 হৈ যাব তো দেখি পালা যে ইয়াতে তোমাৰ probability তোমাৰ definitely তোমাৰ 1 ও হ'ব পাৰে probability তোমাৰ 0 হ'ব পাৰে ঠিক আছে ওকে এখিনি বুজিলো তো দুটা হেড পোৱাৰ probability কিমান হ'ব आंसर 1/4 এটো কোৱেশ্চন এক্সামত আহিব পৰা কোৱেশ্চন হয় তো এখিনি মই ৰাপ কৰি দিছো আচ্ছা এতিয়া যদি মোক খুদে কি what is the probability of getting দুটা টেল probability কিমান হয় দুটা টেল পোৱাৰ probability কিমান হয় তুমি জানা যে আমাৰ তাত কি আহিছিলে এই হেড আহিছিলে হেড টেল আহিছিলে টেল হেড আহিছিলে আৰু টেল আহিছিলে এইকিটা আছিল আমাৰ তাত দুটা টেল পোৱাৰ probability কেইটা হয় তুমি দেখা পাইছা ইয়াতে কি স্যাৰ এটা চান্স আছে এনেকুৱা টোটাল আউটকাম কিমানটা আছিল 4টা আছিল মানে স্যাম্পল স্পেস তো তেতিয়া হলে এনসাৰটো আকৌ তোমাৰ 1/4 এ হ'বগৈ এতিয়া মোক যদি কেতিয়াবা কোনোবাই এনেকে হুদে কি what is the probability of getting either head or tail
এতিয়া মই এটো ৰাখ কৰি দিছো probability of getting either head যদি head or tail হলেও চলিব তাৰ মানে এনেকুৱা যদি মোক কোনবাই খুদে তেতিয়া কোৱেশ্চনটো আনসাৰ কি হ'ব যেতিয়া তোমাৰ কোৱেশ্চনত probability আছে আৰু তাতে or নামৰ ওয়াৰ্ডটো আছে ঠিক আছে or নামৰ যদি ওয়াৰ্ডটো দেখা পোৱা তেনে হলে তুমি এড কৰিব লাগে আৰু n নামৰ ওয়াৰ্ডটো যদি দেখা পোৱা তেনে হলে তুমি মাল্টিপ্লাই কৰিব লাগে কেনেকে ইউজ কৰিবা মই দেখাই আছো এতিয়া সাপোজ তোমাক either head or tail দিছে তো চোৱা head per probability কিমান হয় তুমি অলৰেডি জানা যে 1/4 হয় স্যাৰ head per probability or দিয়া আছে মই কি কৈছো প্লাস কৰিবা tail per chance কিমান আছিল আকৌ তুমি জানা যে 1/4 আছিল tail per chance তো এটো LCM 4 ললে 1 + 1 is 2 divided by 4 মানে এটো 1/2 so either head বা tail পোৱাৰ chance তোমাৰ তাত কিমান আছে তুমি দেখিছা either head বা tail পোৱাৰ chance মতে head আৰু tail চলি আছিল tail আৰু head চলি আছিল either head or tail কিন্তু head নহয় আৰু tail নহয় তো কিমান পাইছিলো মতে 2/4 পাইছিলো আৰু এটো এনেকে কৰিলো গম পাবে 2/4 মানে 1/2 হয় আৰু হেটো 1/2 পালা হয় এনেকে 1/2 পালা হয় তো এটো পৰা আমি এটো বস্তু বুজিব পাৰিলো যে যেতিয়া মোৰ তাত or থাকে মই ইমান মাথা না মাৰো যেটো বস্তু আগত আৰু যেটো বস্তু পিছত আছে হিহৰটো মই এক্সট্ৰাকে উলাম ইহৰটো মই এক্সট্ৰাকে উলাম আৰু or টো দিছে মানে মই প্লাস কৰি দিম হেনেকে মই আনসাৰটো পাব পাৰো থাকে সকলো বস্তু বুজি পাইছা ওকে ঠিক আছে এতিয়া সাপোজ মোক যদি কোৱেশ্চনটো দিছে তিনটা পইণ্ট মই কোৱেশ্চন অকমান আৰু ডাঙৰ বলব বেছি ডিপলি বুজাইছো সাপোজ মোৰ তাত এবাৰ কোৱেশ্চন দিছে তিনটা কইন বুলি তিনটা কইন হলে তোমাৰ তাত কি হ'ব পাৰে তুমি জানা যে হেড হ'ব পাৰে হেড হ'ব পাৰে হয়নে টেল হেড হ'ব পাৰে টেল হেড হ'ব পাৰে এনেকুৱা হ'ব পাৰে বা তুমি বুলি মোক কৈছা এনেকুৱা টাইপৰ কি স্যাৰ H T এনেকুৱা হ'ব পাৰে H T এনেকুৱা হ'ব পাৰে বা তোমাৰ H T এনেকুৱা হ'ব পাৰে বা T এনেকুৱা হ'ব পাৰে তো এখিনি বস্তুকে বুজি পাইছা যে তিনটা কইন থাকিলে মোৰ টোটাল নাম্বাৰ অফ স্যাম্পল স্পেস এনেকুৱা ওলাব পাৰে এখেতে কইলে হেড ওলাব পাৰে এখেতে কইলো হেড হ'ব পাৰে কেতিয়াবা বা এখেতে কইলো হেড হ'ব পাৰে তো এনেকুৱা এটা চান্স হ'ব পাৰে তো এতিয়া তিনটা কইন কৰোতে মোৰ তাত দুটাত হেড লাগে বুলি কোৱাৰ লগে লগে তুমি সোৱা এইটোত হেড আছে দুটাত হেড আছে ইয়াতে দুটাত হেড ইয়াতে আছে আৰু তোমাৰ দুটাত হেড নাই সো probability of two heads কি হ'ব আনসাৰটো দুটা হেড লাগিলে মোক এতে কিমানটা আছে এনেকুৱা এটা আছে তিনটা আছে চান্স মোৰ তিনটা আছে টোটাল 8টা আছিল ঠিক আছে আচ্ছা মই এটা আৰু সৰু এটা স্মল টেকনিক এটা কৈ দিছো কি যদি তুমি স্যাম্পল স্পেস উলাব বিচাৰিছা আৰু তুমি এনেকুৱাকে কৰিব ইচ্ছা নাই এক্সামত ভুল হ'ব বুলি জাস্ট তুমি নাম্বাৰটো জানিব লাগে কিমানটা নাম্বাৰ হয় ইয়াতে ঠিক আছে কেনেকে জানিব পাৰি মই কৈ দিছো জিটোৰ কোৱেশ্চন কৰিব দিছে সাপোজ কইনৰ দিছে কইনৰ কাৰণে তোমাৰ নাম্বাৰ অফ আউটকাম কিমানটা আছে চাবা কইনৰ কাৰণে নাম্বাৰ অফ আউটকাম কিমানটা আছে মই জানো যে দুটা আউটকাম থাকে কইনৰ হেড আৰু টেল থাকে তো আউটকাম দুটা হয় কইনৰ কাৰণে ঠিক আছে জিমানটা কইন ইউজ কৰিছা হেটো পাৱাৰ হয় তো এটো নাম্বাৰ অফ কইনস বা নাম্বাৰ অফ ডাইস যে ইউজ কৰা মানে কোৱেশ্চনটোত তো হিহতৰ তুমি পাৱাৰ লব লাগে তো সিম্পল মই এটা কৰি দেখাই দিছো এতে আউটকাম কিমান হ'ব লাগে এটা কইনৰ ৰেসপেক্টৰ কোৱেশ্চন আছিল আউটকাম তোমাৰ স্যাৰ দুটা হয় ঠিক আছে কিমানটা কইন লোৱা গৈছিল নাম্বাৰ অফ কইন তোমাৰ পাৱাৰত থাকে ঠিক আছে তো 2 কিউব কিমান হয় 8 হয় কম পাইছা 8 হ'ব সেম কেস চোৱা অলপ আগতে মই কৰিছিলো এটা কইন আছিল তোমাৰ তাত আৰু কইন তুমি লৈছা দুটা কইনৰ আউটকাম কিমান হয় দুটা আউটকাম হয় হেড আৰু টেল কিমানটা কইন লৈছিলা তুমি দুটা কইন লৈছিলা তো তাৰে পাৱাৰ যাব তো 4 তো নাম্বাৰ অফ স্যাম্পল স্পেস তাৰ আগৰটো আমি দেখা পাইছো যে তোমাৰ 4 আছিল এবাৰ তোমাৰ 8 হৈছে গল তো এখিনি আছিল তো গুটেখিনি মই কথা কৈ দিছো কইনৰ কেনেকে তুমি probability উলাব পাৰা ঠিক আছে এতিয়া আমি নেক্সট কৰিব ওলাইছো কি আমি ডাইসৰ ৰেসপেক্টত কোৱেশ্চন থাকিলে কি কৰিব পাৰি লেট আস ট্ৰাই তো এটা ডাইস দেখিবলৈ তোমাৰ লুডুৰ গুটিৰ নিচিনা হয় তো ডাইস লুডুৰ গুটিৰ নিচিনা এটা আপোনাৰ এনেকুৱাকে এটা আপোনাৰ ডাইস আছে যত বিভিন্ন নাম্বাৰ লিখা আছে 1 2 3 4 5 6 বুলি নাম্বাৰ লিখা আছে ঠিক আছে তো ইয়াতে আউটকাম কি হয় আপোনাৰ 1 2 3 4 5 আৰু 6 এইবোৰ আপোনাৰ তাত আউটকাম থাকিব আচ্ছা এতিয়া মোক খুদিছে হোৱাট ইজ দা probability of getting prime number in a dice prime number লাগে prime number in a dice এটা ডাইসত
পোৱা প্ৰাইম নাম্বাৰ মোৰ কিমান চান্স আছে আমি জানো প্ৰাইম নাম্বাৰ কি হয় এটা এনেকুৱা নাম্বাৰ যোনটো নাম্বাৰৰ এক মাল্টিপল হয় আৰু নিজৰ সংখ্যাটো মাল্টিপল হয় তো এইটো হয় সাকে তোমাৰ 2 যত এক সংখ্যাটো তোমাৰ এটা মাল্টিপল হয় আৰু 2 নিজে এটা মাল্টিপল হয় 2 ইজ দা স্মলেষ্ট প্ৰাইম নাম্বাৰ নেক্সট তোমাৰ 3 ইজ আ প্ৰাইম নাম্বাৰ 4 টো প্ৰাইম নাম্বাৰ নহয় কাৰণ 4 দুইও এটা মাল্টিপল চলি আছে 4 প্ৰাইম নাম্বাৰ হয় 5 টো এটা প্ৰাইম নাম্বাৰ হয় তো মই তিনটা কেস পালো তো তিনটা কেস পালো আউটকাম কিমানটা হয় আউটকাম তোমাৰ 6টা হয় তো হোৱাট ইজ দা প্ৰবাবিলিটি অফ গেটিং আ প্ৰাইম নাম্বাৰ এনসাৰ হ'ব 1/2 কম পাইছে চাগে এনসাৰ আপোনাৰ প্ৰাইম নাম্বাৰ যদি খুধে এনসাৰ 1/2 হ'ব যদি খুধে হোৱাট ইজ দা প্ৰবাবিলিটি অফ গেটিং আ মাল্টিপল অফ 2 ইটে সাপোজ প্ৰবাবিলিটি অফ গেটিং মাল্টিপল অফ 2 তো তোৰ মাল্টিপল চাবলৈ হলে তোৰ মাল্টিপল কোনটো আছে তো গাইস এইটো নাম্বাৰ তোৰ মাল্টিপল নিজে নাম্বাৰটো মাল্টিপল হয় তোৰ মাল্টিপল 4 টো হ'ব নিজাকে মাল্টিপল তোৰ নাম্বাৰটো 6 টো হ'ব তোমাৰ মাল্টিপল তো এনেকে কিমানটা নাম্বাৰ পালা তুমি কবা যে মই এনেকে তিনটা নাম্বাৰ পালো তো তিনটা নাম্বাৰ যদি পালা ডিভাইডেড বাই 6 টোটাল নাম্বাৰ অফ নাম্বাৰস বা আউটকাম 6টা আছিল তো আকৌ তোমাৰ এনসাৰ 1/2 হ'বগৈ বুজি পাইছে চাগে সবে তো 3 ডিভাইড বাই 6 মাইটো 1/2 হ'বগৈ যদি ইয়াতে খুদিলে হয় হোৱাট ইজ দা প্ৰবাবিলিটি অফ গেটিং 5 প্ৰবাবিলিটি অফ গেটিং 5 তো তুমি জানা যে এটাই চান্স আছে মোৰ 5 আহাৰ কাৰণে তো মোৰ এটাই চান্স আছে 5 আহাৰ কাৰণে কিমানটাৰ ভিতৰত 6টাৰ ভিতৰত তেতিয়া এনসাৰ হলে 1/6 আৰু যদি খুদিলে হয় হোৱাট ইজ দা প্ৰবাবিলিটি অফ গেটিং আইদাৰ 2 অৰ 3 probability of getting either 2 or 3 মই অলপতে কি কাইছিলো 2 পোৱা probability কিমান আছে তোমাৰ তাত তুমি জানা যে 1/6 আছে 1/6 আছে 3 পোৱা চান্স তোমাৰ কিমান আছে তো আকৌ 3 টো এতিয়াহে পালো মই একবাৰে পাম তো 3 টো একবাৰ পাম আউট অফ 6 বাৰ এটো মাজত প্লাস এই কন্ডিশন অৰ দিয়া আছে ঠিক আছে যদি কোৱেশ্চন দিলে হয় হোৱাট ইজ দা প্ৰবাবিলিটি অফ গেটিং 2 and 3 পোৱা probability কিমান হয় তেতিয়া এনসাৰটো কি হলে গাইস তেতিয়া এনসাৰটো হলে হয় এইটো মাল্টিপ্লাই মই অলপতে কৈছিলো কথাটো তো তেতিয়া এনসাৰ হলে তোমাৰ 1/36 তো হোপ এইখিনি বস্তু বুজি পাইছে কি প্ৰবাবিলিটি কেনেকে উলাব পাৰি এটা তোমাৰ এটা ডাইসৰ কথা কলো মই এটা দুটা ডাইস যদি দি দিও ইয়াতে সাপোজ ইতিয়া কোৱেশ্চনটো তোমাৰ ডাইস এটা নিদি পিনে দুটা দিছে তো গাইস কষ্ট বহুত কৰিছো আপোনালোকৰ কাৰণে মোৰ পাঁচটা ক্লাস অনলাইনত তাৰ পিছত আকৌ অফলাইনত আকৌ তিনটা ক্লাস তাৰ পিছতো মই ভিডিও বনাইছো আপোনালোকৰ ইমান ৰিকুৱেষ্ট কৰাৰ কাৰণে তো নিশ্চয় এটা লাইক কৰিব এখিনি কষ্ট নহয় ভিডিও বনাব ইচ্ছা নাযায় যদি বিচাৰে অলপ ভিডিও বনোৱাৰ কাৰণে মই বিচাৰো যে আপোনালোকৰ লগত মই এটা লাইভ ক্লাসও কৰিব পাৰো যাতে ইউটিউবত তেনে ক্লাস মই লাইভ লব বিচাৰি আছিলো বাট তাৰ কাৰণে সাবস্ক্ৰাইবাৰ অলপমান বেছি হ'ব লাগিব সো যদি পাৰে ভিডিওছবোৰ শেয়াৰ কৰিব যাতে আপোনালোকৰ ফ্ৰেণ্ডছ বিলাকো গম পায় আৰু ভিডিওছ শেয়াৰ বাৰ লগে সাবস্ক্ৰাইবাৰ বাঢ়িব মোক জাস্ট 300টা সাবস্ক্ৰাইবাৰ লাগে হোৱাৰ লগে লগে মই আকৌ আপোনালোকৰ লগত লাইভ ইউটিউবত ক্লাস কৰিব পাৰিম তো এখিনি সহায় কৰিব আপোনাৰ নিজৰ সহায়ৰ কাৰণে ঠিক আছে তো আহক বাৰু স্টাৰ্ট কৰো আকৌ এবাৰ মই কি কৈছো যে মই ডাইস যদি এটা দুটা লওঁ এতিয়া মোৰ ডাইস দুটা আছে দুটা ডাইস হলে মই কি কৈছিলো কি আউটকাম চাৰ এটা কিমান হ'ব স্যাম্পল স্পেস লাগে তোমাক এতিয়া স্যাম্পল স্পেস কিমান হ'ব তো এতিয়া মই গুটেকেটা 1 2 1 3 1 4 2 1 2 3 2 4 2 6 এনেকৈ তুমি গুটেকেটা আউটকাম লিখি থাকিব দৰকাৰ নাই মই কি কৈছিলো এটা ডাইসত তোমাৰ আউটকাম কিমানটা থাকে ডাইসত আউটকাম 6টা থাকে কিমানটা নাম্বাৰ অফ ডাইস লৈছা দুটা নাম্বাৰ অফ ডাইস লৈছা তো তাৰে পাৱাৰ কৰি দিয়া তো কিমান হ'ব 36 তো স্যাম্পল স্পেস কিমান হ'ব এটা ডাইসৰ দুটা যদি মই ডাইস লও তেনে হলে 36 হ'ব মই অলপ এক্সাম্পল দেখাই দিছো এনেকুৱা পালা হয় দুটা ডাইস এটাত কৰবাত 1 উঠিলে এটাত বলে 2 আহিছে বা এটাত যদি 1 আহিছে আনটোতো 1 আহিছে এটাত যদি 1 আহিছে এটাত বলে 3 আহিছে তো এনেকৈ গৈ পিনে এটাত যদি 6 আহিছে আনটোতো তোমাৰ 6 আহিছে ঠিক আছে এনেকৈ তুমি বহুতবোৰ স্যাম্পল স্পেস পালা হয় এতিয়া তোমাক খুদি আছে হোৱাট ইজ দা প্ৰবাবিলিটি অফ গেটিং সাম অফ 7 সাম 7 লাগে এটা মই জানো যে দুটাক এড কৰিলে 7 পাব লাগে তো মই কি পালে হ'ব তো তুমি জানা যে আইডাৰ মই 1 আৰু 6 পালে হ'ব এটা 7 পাই যাম মই নেক্সট তোমাৰ যদি মই চাও 2 আৰু 5 পাব লাগে তেতিয়াও মই 7 পাই যাম সামটো তো এনেকুৱা এটা কেছ হলেও হ'ব যেটা মই 2 আৰু 5 যেটা মই লিখিম সেইটো এটা মই আকৌ পালো হয় ফালে হয় নাই তো আকৌ এই ফালে বলে আকৌ এটা মই 3 আৰু 4 পালে হ'ব এটাত বলে 3 আহিলে এই ফালে বলে 4 আহিলে ঠিক আছে তেতিয়া মই 7 পাম আৰু বলে নেক্সট এটাত বলে 4 আহিল এটাত বলে 3 আহিল হেনেকেও তো হ'ব
এবাৰ প্ৰথমটোত 4 আহিছে সেকেন্ডটো 3 আহিছে তেনেকেও হ'ব নেক্সট প্ৰথমটোত যদি মোৰ 5 আহিছে সেকেন্ডটোত যদি মোৰ 2 আহিছে তেতিয়াও হ'ব প্ৰথমটোত যদি মোৰ 6 আহিছে আৰু সেকেন্ডটোত যদি মোৰ 1 আহিছে তেতিয়াও হ'ব তো এনেকুৱা তোমাৰ ইনস্টেন্স কিমানটা পালা এনেকুৱা তুমি ইনস্টেন্স 6টা পালা তো probability of getting 7 sum of 7 পোৱাৰ কাৰণে মোৰ probability কিমান হ'ব টোটাল কিমানটা মই চান্স পাইছো 6টা কিমানটা স্যাম্পল স্পেচৰ পৰা 36টা স্যাম্পল স্পেচৰ পৰা তো স্যাৰ এনসাৰ কিমান হ'ব এনসাৰ হ'ব 1/6 তো আই হোপ সকলো বিলাকে ষ্টুডেন্টে বুজি পাই আছে কেনেকে probability কৰিব লাগে ঠিক আছে আকৌ এটা মই এক্সাম্পল দিছো what is the probability of getting both even number তো probability of getting both even number তো sample space গুটে মিলি পিনে 36 টা আছিল দুটা even number লাগি তোমাক এতিয়া দুটা even number লাগিলে দুটা even number লাগিলে কেনে কৰিব পাৰি তুমি জানা যে প্ৰথমটোত যদি তোমাৰ 2 আহে সেকেন্ডটোত 2 লাগিব প্ৰথমটোত বুলে 2 আছে সেকেন্ডটোত বুলে মোক 4 আছে এতিয়া হ'ব প্ৰথমটোত 2 সেকেন্ডটোত তোমাৰ 6 গুটে কেইটাই তোমাৰ even number ঠিক আছে নেক্সট তোমাৰ এইফালে 4 আহিলে এটাত বুলে 2 আহিছে তেতিয়া হ'ব 4 আৰু 4 আহিলে তেতিয়া হ'ব 4 আৰু 6 আহিলে তেতিয়া তোমাৰ both are even number both even ঠিক আছে নেক্সট তোমাৰ এটাত বুলে 6 আহিছে এটাত বুলে 2 আহিছে তেতিয়াও even এটাত 6 আহিছে এটাত 4 লাগিব এটাত 6 আহিছে এটাত বুলে 6 লাগিব তো both even এতিয়াও হৈ আছে তো কিটা হল এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা তো এনেকুৱা তোমাৰ 9টা কেস হল যত তোমাৰ both the numbers are even তো 9টা কেস হল স্যার out of কিমানটা 36 টা তো 9 4 গুণ 37 তো 1/4 তো এইটোৰ आंसर হ'ব 1/4 ঠিক আছে আই হোপ সকলোৱে এনজয় কৰিছে ক্লাসটো বুজি পাই আছে বুলি ওকে নেক্সট এতিয়া আমি গুটেখিনি কথা মই কলো কি ডাইস কেনে কৰিব পাৰে ঘৰত যাও হোমৱৰ্ক কৰিব আৰু কিবা যদি আপোনাৰ ডাউটস থাকে নিশ্চয় কমেন্টত লিখি দিব আৰু নেক্সট আমি কৰিব লাগে এতিয়া আমাৰ লাষ্ট সেকশন যেটো কাৰ্ডছৰ ওপৰত তো কাৰ্ডছৰ ওপৰত জানিবৰ কাৰণে কিছুমান বস্তু মই কৈ দিও আগতে কাৰ্ডছৰ টোটাল নাম্বাৰ অফ কাৰ্ডছ কিমান থাকে 52 খন থাকে কাৰ্ডছৰ টোটাল নাম্বাৰ অফ কাৰ্ডছ আপোনাৰ 52 খন থাকে 52 খন কাৰ্ডছৰ আপোনাৰ 4টা ভাগ থাকে ঠিক আছে 4টা ভাগ কোনটো এখন আপোনাৰ হাৰ্টস থাকিব যিখন ৰেড কালাৰৰ থাকে আপোনাৰ এনেকে হাৰ্টস থাকিব নেক্সট থাকিব আপোনাৰ ডায়মণ্ড থাকিব যেটো আমাৰ অসমীয়াত ক'বলৈ গ'লে বৰফি বুলি কয় তো এনেকুৱা টাইপৰ আপুনি ৰেড কালাৰ পাব এটো থাকিব ডায়মণ্ড দেন থাকিব আপোনাৰ তাত এটো কি বুলি কয় ডায়মণ্ড ইজ देयर হাৰ্ট ইজ देयर দেন স্পেড ইজ देयर স্পেড আছে স্পেডটো কি বুলি কয় কালা পান বুলি কয় এটো এনেকা টাইপ দেখি থাকে আপোনালোকে এনেকুৱা কালা পান এটো স্পেড হয় দেন নেক্সট তোমাৰ আকৌ থাকিব ক্লাব থাকিব ক্লাবটো হিন্দীত চিৰিয়া বুলি কয় তো এটো এনেকুৱা থাকিব ঠিক আছে তো এটা ক্লাবস এতিয়া চাবা যে এখিনি পাৰ্ট তোমাৰ ৰেড কালাৰ হয় এখিনি পাৰ্ট তোমাৰ ব্ল্যাক কালাৰ হয় তো এখিনি ব্ল্যাক কালাৰ কাৰ্ড হয় এখিনি তোমাৰ ৰেড কালাৰ কাৰ্ড হয় ঠিক আছে প্ৰত্যেকখন কাৰ্ডতে তোমাৰ কিমানটা নাম্বাৰ আছে নাম্বাৰ বুলি ক'লে তো নাম্বাৰ চালে জানিবা যে নাম্বাৰ তোমাৰ 2 ৰ পৰা 10 লৈকে থাকে সো নাম্বাৰ তোমাৰ 2 ৰ পৰা 10 লৈকে থাকে ঠিক আছে নাম্বাৰ তোমাৰ 2 ৰ পৰা 10 লৈকে এটা তোমাৰ কিং থাকিব এটা তোমাৰ কুইন থাকিব এটা তোমাৰ জে বুলি কয় এটো যে নাম্বাৰ 11 হয় এটো থাকিব এটা আৰু এটা তোমাৰ ইক্কা থাকিব তো এনেকে গম পালে যে 2 ৰ পৰা 10 লৈকে তোমাৰ 9খন কাৰ্ড 10খন 11খন 12খন 13খন তো 13খন কাৰ্ড আপোনাৰ ইচ এন্ড এভৰি সেকশনত আছে তো হেনেকে 13খন কাৰ্ড যে সবতে থাকে আপুনি দেখা পাইছে ন 13 4 গুণ 52খন কাৰ্ড সেই কাৰণে কোৱা যায় যে নাম্বাৰ অফ কাৰ্ডছ তোমাৰ কিমানখন হয় 52খন কাৰ্ড মই আকবাৰ কৈ দিছো 2 ৰ পৰা 10 লৈকে আপোনাৰ নাম্বাৰবোৰ থাকিব আপোনাৰ কাৰ্ডখনত 2 ৰ পৰা 10 লৈকে থাকিব লগতে এটা কে এটা কিউ এটা জে আৰু এটা তোমাৰ এ থাকিব এইকিটা মিলি আকৌ 4খন তো 9টা আৰু 4টা মিলি 13টা হয় তো এনে 13 কাতে আপোনাৰ গুটেকেটা সেকশনতে থাকিব এনেকে আপোনাৰ আৰু তাতে 13 যদি 4টা ভাগ এনেকুৱা থাকে মানে 52খন কাৰ্ড হ'ব আপোনাৰ ঠিক আছে ওকে তো এতিয়া মই গম পালো যে 52খন কাৰ্ড হ'ব তো এখিনি বস্তু এটা মই গুছাই দিছো এতিয়া মোক খুদিছে কোৱেশ্চনত কেনেকুৱা টাইপৰ সাপোজ মোক খুদিছে What is the probability of getting a king? এটা ৰজা পোৱাৰ probability কিমান আছে কাৰ্ডৰ
তো তুমি জানা যে ৰজা তোমাৰ প্ৰত্যেকটো সেকশনতে এটা এটাকে ৰজা আছে তো ৰজা পোৱা চান্স তোমাৰ 4টা আছে কিমান তাৰ ভিতৰত স্যাৰ 52 তাৰ ভিতৰত তো এনসার কি হ'ব 4 ৰে 52 যাব তোমাৰ 13 বাৰ তো 1/13 তোমাৰ এনসার ইজি হয় একদম ৰজা পোৱাৰ প্ৰবাবিলিটি কিমান হয় 4/52 নেক্সট তোমাৰ যদি খুদিছে এজনী ৰাণী পোৱাৰ চান্স তোমাৰ কিমান হয় এজন ৰাণী পোৱাৰ চান্স তো ৰাণীও জানো আমি যে ৰাণী তোমাৰ 4টা থাকে তো 4টা ৰাণী কিমানখন কাৰ্ডৰ ভিতৰত 52খন কাৰ্ডৰ ভিতৰত তো তোমাৰ 1/13 ঠিক আছে নেক্সট তোমাক যদি খুদিছে এটা ৰজা বা এটা ৰাণী পোৱাৰ প্ৰবাবিলিটি কিমান হয় তোমাক নেক্সট এইটো খুদিছে এটা ৰজা বা এটা ৰাণী পোৱাৰ প্ৰবাবিলিটি কিমান হয় এনসার কি হ'ব ৰজা পোৱাৰ প্ৰবাবিলিটি কিমান আছিল 4/52 আছিল ৰাণী পোৱাৰ প্ৰবাবিলিটি আছিল তোমাৰ 4/52 আছিল और আছে কাৰণে মই এড কৰি দিছো এতিয়া এইটো তোমাৰ কিমান হ'ব 1/13 আৰু এইটো তোমাৰ 1/13 তো এনসার কি হ'ব এনসার হ'ব 2/13 ঠিক আছে দেন নেক্সট আকৌ যদি খুদে তোমাক আকৌ যদি খুদে হোৱাট ইজ দা প্ৰবাবিলিটি অফ গেটিং আ ব্ল্যাক কাৰ্ড পোৱাৰ প্ৰবাবিলিটি কিমান হয় ব্ল্যাক কাৰ্ড পোৱাৰ প্ৰবাবিলিটি তো তুমি মোক কোৱা ব্ল্যাক কাৰ্ড কেইখন আছে তুমি জানা যে মই অলপ আগতে কলো এইটো সেকশন আৰু এইটো সেকশন তোমাৰ ৰেড কাৰ্ড হয় আৰু এইটো সেকশন আৰু এইটো সেকশন তোমাৰ ব্ল্যাক কাৰ্ড হয় যদি গুটেকেটা 13টাকে আছে তোমাৰ কাৰ্ড তেনে হলে ব্ল্যাক কাৰ্ড কেইখন হল ব্ল্যাক কাৰ্ড 26খন হল ব্ল্যাক কাৰ্ড 26খন মানে ফেভাৰেবল কেস মোৰ 26টা হল আৰু লগতে টোটাল কেস কিমানটা হল টোটাল কেস জানা যে কাৰ্ড ইমান কেইখন আছে তো এইখন বা কিবা এটা পাম মই তো 52খন টোটাল কেস 26/12 মানে কিমান হাফ তো ব্ল্যাক পোৱাৰ তোমাৰ প্ৰবাবিলিটি কিমান হয় 1/2 বা হাফ হ'ব তোমাৰ সেম ইজ দা কেস ৰেড কাৰ্ড দিলে তেতিয়াও তোমাৰ এনসার 1/2 এ হলে হয় ঠিক আছে বা যদি মোক খুদে হোৱাট ইজ দা প্ৰবাবিলিটি অফ either getting a black card or a red card black বা red card পোৱাৰ probability কিমান হয় black পোৱাৰ probability কিমান হয় 1/2 হয় ঠিক আছে or দিছে কাৰণে এড কৰি দিলো red পোৱাৰ probability কিমান হয় 1/2 হয় 1/2 1 হয় হেতুৱে আৰম্ভণিতে মই বুজাইছিলো probability তোমাৰ সদায় হ্যাপেনিং আৰু নন হ্যাপেনিং কেস থাকিলে 1 হ'ব তো হেন্স এখিনিতে আমি গম পালো probability কি বস্তু হয় এন্ড গুটেখিনি বস্তু মই তথ্য বুজাইছো ইয়াৰে বাহিৰে এটাও কোৱেশ্চন নপৰে আপোনাৰ ফালৰ পৰা যদি মোৰ শিকোৱাৰ বাহিৰে কিবা আপুনি কোৱেশ্চন পাইছে যে আপুনি সলভ কৰিব পাৰা নাই ডেফিনেটলি কমেন্টত লিখি পিনে দিব আৰু ক্লাছটো কেনেকুৱা পাইছে নিশ্চয় জনাব আজি কাৰণে ধন্যবাদ জয় অসম